আপোনালোক সকলোকে ক্ৰিয়েটিভ আৰ্ট চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি কেনেদৰে ষ্টুডেণ্টৰ ইউনিক আইডিটো বনাব পাৰি তাৰ বিষয়ে মই আলোচনা কৰিবলৈ ওলাইছোঁ আৰু ভিডিঅ'টো সম্পূৰ্ণৰূপে চাব বুলি আশা কৰিলোঁ। তেতিয়াহ'লে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে এই পেজটোলৈ আহিবৰ বাবে মই ডেছক্ৰিপশ্যনত এটা লিংক দি থ'ম, যাৰ বাবে আপোনালোকে এই পেজটোলৈ আহিব পাৰিব। আপোনালোকে এখন ইয়াতে ফৰ্ম পাব, ৰেজিষ্ট্ৰেশ্যন ফৰ্ম। এই ফৰ্মখন ফিল আপ কৰিব লাগিব। ইয়াতে দিছে পাৰ্চনেল ইনফৰমেশ্যন। আপোনাৰ ফাৰ্ষ্ট নেম লিখিব কৈছে আৰু মিডল নাম লিখিব কৈছে। আপুনি ফাৰ্ষ্ট নেমটো আপোনাৰ যি হয় লিখিব। আজিকালি মানুহৰ দুটা তিনিটা নাম থাকে, গতিকে মিডল নামটো যি থাকে আপোনাৰ সেইটো লিখিব, যদি নাথাকে লিখিব নালাগে। তাৰপাছত আহিলে লাষ্ট নেম, আপুনি টাইটেলটোত লিখিব লাষ্ট নেমটোত। তাৰপাছত আহিলে ফাদাৰ্ছ নেম, আপোনাৰ ফাদাৰ নেমটো লিখিব। নেক্সট মাদাৰ নেম লিখিব। আপোনাৰ মোবাইল নাম্বাৰ এটা দি দিব, যিটোত আপোনাৰ মেছেজ যাব পাৰে, আৰু ডেট অফ বাৰ্থ লিখিব। প্ৰথমতে ডেট লিখিব, তাৰপৰা মন্থ, তাৰপৰা ইয়েৰ। তাৰপিছত নেক্সট আহিলে জেণ্ডাৰ, আপুনি কোনটো জেণ্ডাৰ হয়। যদি মেল লিখিব, ফিমেল লিখিব। তাৰপিছত ৰিলিজিয়ন, আপুনি যদি বুদ্ধ ধৰ্ম হয় তেতিয়া ফাৰ্ষ্ট, ছেকেণ্ডটো, খ্ৰীষ্টিয়ান হ'লে লিখিব, হিন্দু হ'লে হিন্দু, ইছলাম হ'লে ইছলাম, জৈন হ'লে যি হয় আৰু আপুনি লিখিব, ইয়াত আছে। নেক্সট আহিলে কাষ্ট, আপুনি যদি জেনেৰেল কাষ্ট হয় জেনেৰেল, OBC হ'লে OBC, SC হ'লে SC, ST, এনেকৈ বহুতখিনি কাষ্ট আছে। আপুনি যিটো কাষ্টৰ হয় তাতে চিলেক্ট কৰি দিব এনেকৈ। নেক্সট আহিলে PWD, পাৰ্চন উইথ ডিছএবিলিটি, আপুনি যদি শাৰীৰিকভাৱে সক্ষম হয় ব্যক্তি হয় তেতিয়াহ'লে আপুনি য়েছ লিখিব, যদি নহয় আপুনি সুস্থ হয় তেতিয়াহ'লে ন' লিখিব। নেক্সট ষ্টেটটো চিলেক্ট কৰিব কৈছে, অবভিয়াছলি ইয়াত আছামেই হ'ব। নেক্সট ডিষ্ট্ৰিক্ট আহিলে আপুনি কোনটো ডিষ্ট্ৰিক্টৰ হয় ডিষ্ট্ৰিক্টটো চিলেক্ট কৰি দিব ইয়াতে, এনেকৈ কৰি পিনি ডিষ্ট্ৰিক্টটো চিলেক্ট কৰি দিব। নেক্সট আহিলে এক্সামিনেশ্যন কোৰ্চ ইনফৰমেশ্যন, আপুনি কি পঢ়িব। আপুনি যদি হাই ছেকেণ্ডেৰী পঢ়িব বিচাৰে HH, যদি ডিগ্ৰী কৰিব বিচাৰে UG, আৰু যদি MA কৰিব বিচাৰে PG, আপুনি যিটো কৰিব বিচাৰে তাত ক্লিক কৰি দিব, চিলেক্ট কৰিব মানে। নেক্সট আহিলে আপুনি কোনটো ছেমিষ্টাৰত কৰিব বিচাৰে। যদি আপুনি এবাৰ হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছে তেতিয়াহ'লে ফাৰ্ষ্ট ছেমিষ্টাৰ, যদি থাৰ্ড ছেমিষ্টাৰ কৰিব বিচাৰে, ফ'ৰ্থ ছেমিষ্টাৰ, এনেকৈ চিলেক্ট কৰি দিব আপুনি যিটো কৰিব বিচাৰে। নেক্সট আহিলে আপুনি লাষ্ট এক্সামিনেশ্যন পাছ কোনটোত কৰিছিলে। যদি HS পাছ কৰিছে HSLC কৰিছে, যদি HSLC আপুনি চিলেক্ট কৰি দিব। নেক্সট আহিলে লাষ্ট এক্সাম পাছড, ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ এটা আছে, যিটো আপুনি লাষ্টৰ এক্সামিনেশ্যনত লাগিছিলে আপোনাৰ, এইটো চিলেক্ট কৰি দিব। ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো ক'ৰ পৰা আছিলে, যদি হাই ছেকেণ্ডেৰী আছিল হাই ছেকেণ্ডেৰী, মেট্ৰিক আছিল মেট্ৰিক, UG আছিল যদি UG। নাম্বাৰ হোৱাৰ পিছত নেক্সট আহিলে বেংক একাউণ্ট ডিটেইল, বেংক একাউণ্টটো দিব লাগিব। বেংক একাউণ্ট হোল্ডাৰ নেম, আপোনাৰ কোনটো নামত বেংক একাউণ্ট আছে তাৰ নামটো দিব লাগিব। নেক্সট বেংক একাউণ্ট নাম্বাৰটো দিব লাগিব। বেংকছ IFS কোড, ইয়াত এটা IFS কোড থাকে, সেই কোডটো বনাই দিব লাগিব। নেক্সট ইয়াতে ছাবমিট কৰিব লাগিব। ছাবমিট কৰাৰ আগত এটা অপশ্যন দেখিব, অপশ্যনটোত ক্লিক নকৰি ছাবমিট কৰিলে আপোনাৰ ফৰ্মখন ছাবমিট নহ'ব। তেনেদৰে ছাবমিট কৰি দিব। ছাবমিট কৰাৰ পাছত কেতিয়াবা বাৰে বাৰে ফৰ্মখন ঘূৰি আহিব পাৰে, একেখন ফৰ্মকে আপুনি ছাবমিট কৰি থাকিব। এটা কেপচাৰ কোড দিব, সেই কোডটো ফিল আপ কৰি ছাবমিট কৰি থাকিব। যেতিয়ালৈকে ছাকচেছফুলি নেদেখায় তেতিয়ালৈকে ছাবমিট কৰি থাকিব, আৰু যেতিয়া ছাকচেছফুলি দেখাব আপোনাৰ মোবাইলত এটা মেছেজ আহি যাব, আৰু আপুনি জানিব যে আপোনাৰ ফৰ্মখন ইতিমধ্যে ফিল আপ কৰা হৈ গৈছে। ধন্যবাদ। আপোনালোকে যদি ভিডিঅ'টো ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।